ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে এটা ভাল খবৰ, কিয়নো শীঘ্ৰেই আৰম্ভ হ'ব 10ম শ্ৰেণীৰ পাঠদান। শেহতীয়াকৈ ৰাজ্যৰ কোভিড পৰিস্থিতি কিছু উন্নত হোৱাত কালিৰ পৰা শিক্ষানুষ্ঠানসমূহত উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈহে চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হয়। ইফালে শীঘ্ৰেই 10ম শ্ৰেণীৰ পাঠদানো আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আনহাতে চলিত মাহতেই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত স্বাভাৱিক পৰিস্থিতি ঘূৰি অহাৰ সম্ভাৱনা থকাৰ কথা কালি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰকাশ কৰে। শিক্ষানুষ্ঠানসমূহত পাঠদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত শিক্ষামন্ত্ৰী সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে কালি কেৱল এক নিৰ্দিষ্ট পৰ্যায়ত চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হৈছে, যদিও পৰ্যায়ক্ৰমে চৰকাৰে সকলো শ্ৰেণীৰ পাঠদান আৰম্ভ কৰিব। স্বাস্থ্য বিভাগৰ অনুমতি লাভ কৰিলেই শিক্ষা বিভাগে পৰ্যায়ক্ৰমে বাকী শ্ৰেণীসমূহৰ অফলাইনৰ পাঠদান আৰম্ভ কৰিব। তেওঁ কয় যে শিক্ষানুষ্ঠান খোলা সন্দৰ্ভত শিক্ষা বিভাগে কোনো SOP জাৰি কৰিব নোৱাৰে। কোভিড বিধি স্বাস্থ্য বিভাগেহে প্ৰণয়ন কৰে। স্বাস্থ্য বিভাগে SOP জাৰি কৰাৰ পাছত সেই নীতি নিৰ্দেশনাৰ ভিত্তিত শিক্ষা বিভাগে এক পৰিপূৰক SOP জাৰি কৰে। ৰাজ্যৰ কোভিড পৰিস্থিতিৰ উন্নতি ঘটাৰ প্ৰতি লক্ষ্য ৰাখি চলিত মাহৰ পৰা আন শ্ৰেণীসমূহৰ পাঠদান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি শিক্ষামন্ত্ৰীজনে সদৰি কৰে। লক্ষণীয় যে কালি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুসপ্তাহৰ পাছত ৰাজ্যৰ 10ম শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰ সম্ভাৱনা থকা বুলি সদৰি কৰিছিল। উল্লেখযোগ্য যে কালিৰ পৰা শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ হ'লেও বাকী শ্ৰেণীসমূহৰ পাঠদান এতিয়াও অনলাইন যোগেই অব্যাহত থাকিব। এয়াই আছিল আজিৰ এক গুৰুত্বপূৰ্ণ খবৰ। থেংকছ ফৰ ৱাচিং।